নমস্কাৰ, গীতিমণি পৰা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বহুদিনৰ অপেক্ষাৰ অন্তত আজি মোৰ ভাগ্য শ্ৰী ৰঘুপতি চিনেমাখন চাবলৈ মিলিছে আৰু এয়া গোলাঘাটৰ গ'ল্ড চিনেমা হল আহি পালোহি। কিন্তু আৰম্ভ হ'বলৈ এতিয়াও কিছু সময় বাকী আছে। সেইবাবে ভাবিলোঁ সৰু সুৰা বজাৰ কেইটামানো কৰোঁ আৰু আপোনালোককো ৰাতিৰ গোলাঘাটখনৰ পৰিৱেশটো অকণমান দেখাওঁ। আজি হঠাতে গোলাঘাটৰ ছবিগৃহত আহি উপস্থিত হৈছেহি ৰবিদা আৰু আমাৰো সৌভাগ্য তেখেতক দেখা পালোঁ আৰু আপোনালোককো অকণমান দেখাব পাৰিছোঁ। কিন্তু কথা পাতিবলৈ বিশেষ সুবিধা নাপালোঁ যিহেতু বহুত ভিৰ হৈ গৈছিলে সেইডোখৰত ফটো মাৰিবৰ বাবে। আৰু এয়া এজন ভাল মানুহ আমি হঠাতে লগ পাই সঁচাকৈ বহুত আপ্লুত হৈ পৰিছিলোঁ। ফাইনেলি এয়া আমি চিনেমা চাবলৈ বহি লৈছোঁ, বেটা মই আৰু এখেত। ধুনীয়াকৈ এয়া তিনিটা বহি লৈছোঁ আৰু এয়া চাই যাওঁ ৰঘুপতি। বহুত ভাল লাগিল, সকলোৰে অভিনয় ইমান সুন্দৰ হৈছে। আপোনালোকেও যদি চোৱা নাই চাই লওক শ্ৰী ৰঘুপতি। আজিলৈ আহিছোঁ, বাই বাই।